Hello everyone, আপোনালোক ভালে আছেনে? আশা কৰো সকলোৰে ভাল আৰু সদায় ভালে থাকিব দেই। আজি বিনা দত্ত এটা নতুন ভিডিঅ'ৰে আপোনালোকক মোৰ চেনেললৈ ওয়েলকাম জনালো। আশা কৰো আপোনালোকক ভাল লাগিব। মই আজি ৰেচিপি ভিডিঅ' বনোৱা নাই। মই আজি মাক লগ কৰিব যাব ওলাইছো। হেহে মই আপোনালোকক ভিডিঅ'টো দেখুৱাইছো আৰু মাকো মই আজি আপোনালোকৰ লগত মানে লগ কৰাম। আৰু এতিয়া মই ওলাই হৈ গ'ল। মই আৰু বেটা যাম মা ঘৰলে। এতিয়া মই ওলাই আহিছো। আমি দুইটা এতিয়া গৈ আছো। বহুত ৰ'দ দিছে, ইমানেই ৰ'দ আজি ভাবিব নোৱাৰাকে। আমাৰ গাঁৱৰ ৰাস্তাও আপোনালোকক দেখুৱাই আছো। ঘৰলৈ যোৱা ৰাস্তাটো দেখুৱাইছো আপোনালোকক। এতিয়া ঘৰ পাই গ'লো। এয়া মা আৰু এয়া বত্তা বহি আছে আমাৰ ওচৰৰে। তেখেত আগতে অকণমান ডিমাগৰ মানে বেমাৰ আছিলে মানে তেওঁ, আৰু আমি আগতে তেওঁলৈ বহুত ভয় কৰিছিলোঁ। আমি সৰু আছিলোঁ তেতিয়া, আমি একদম তেওঁক দেখিলে বহুত পলাওঁ। আজি বত্তা সম্পূৰ্ণ সুস্থ আমাৰ ঘৰত বহি আছে, ভাল লাগিছে দেখি। আৰু এয়া মাক দেখিছে আপোনালোকে, মা বহুত কমজোৰ হৈ গ'ল দেউতা ঢুকোৱাৰ পিছত। আৰু এয়া আমি এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ। দাদা সকামলৈ গৈছিলে, প্ৰসাদ লৈ আহিছে। আমি চব বহি প্ৰসাদ খাই আছোঁ। প্ৰসাদ খাই চাগৈ সকলোৰে ভাল লাগে, নহয় জানো? আপোনালোকে মোৰ ভিডিঅ'টো চাব যদি ভাল লাগে, লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু নতুন, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে প্ৰথমতে ভিডিঅ'টো পাই যায়। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে মোৰ বহুত বহুত ধন্যবাদ থাকিলে। আৰু এটা কমেণ্ট দিবলৈ পাহৰি নাযাব। বাই বাই।